ছাত্ৰ ছাত্ৰীসকল নিউটনৰ তৃতীয় গতিসূত্ৰটোৰ আধাৰত পঢ়িবলগীয়া আৰু এটা বস্তু আছে যেটোৰ নাম হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। তো ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ মতে কি হয় যে কোনো এটা দুটা বস্তুৱে যেতিয়া এনেকে সংঘাত হয় অৰ্থাৎ খুন্দা খায় তেতিয়াহলে খুন্দা খোৱাৰ আগত তাৰ মুঠ ভৰবেগ আৰু খুন্দা খোৱাৰ পাছত মুঠ ভৰবেগ তাৰ সদায় সমান থাকে। এইটোৱে হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। কিন্তু এইটো আমি প্ৰকাশ কৰিবলৈ কিছুমান গাণিতিক বস্তু লিখিব লাগিব, যাৰ কাৰণে মই তোমালোকক এই ছবিটো আঁকি দেখুৱাইছো। ইয়াত আমি এ আৰু বি দুটা বল লৈছো। এ বলটোৰ ভৰ হৈছে MA আৰু বি বলটোৰ ভৰ হৈছে MB। তো MA বলটোৱে বা এ বলটোৰ প্ৰাৰম্ভিক বেগ হৈছিলে UA। যেহেতু এ বলটোৰ কাৰণে সবতে এ বলৰ কাৰণে সেইকাৰণে মই বল ভৰ বা বেগ সবতে এ লিখিছো। বি বলটোৰ কাৰণে ইয়াৰ ভৰ হৈছে MB আৰু ই গৈ থকা প্ৰাৰম্ভিক বেগ হৈছে UB। দুইটা গৈ থাকোতে এটা সময়ত ইহত দুটা খুন্দা খাব। খুন্দা খাওঁতে কি হ'ব, এ বলটোৱে বিৰ ওপৰত আৰু বিও এৰ ওপৰত কি কৰিব, বল প্ৰয়োগ কৰিব। এ বিৰ ওপৰত প্ৰয়োগ কৰা বল হৈছে FAB। এইটো হৈছে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া স্বৰূপে বিও ইয়াক বিপৰীতমুখী বল প্ৰয়োগ কৰিব নাই। এইটো নিউটনৰ তৃতীয় গতিসূত্ৰৰ ওপৰতে আধাৰিত। তো ই কি হ'ব, তাৰ প্ৰয়োগ কৰা বলটো তাৰ বিপৰীতমুখী হ'ব, অৰ্থাৎ FBA এৰ ওপৰত প্ৰয়োগ কৰা বল। তাৰ পিছত খুন্দা খাব। খুন্দা খোৱাৰ পিছত দুইটা আকৌ আঁতৰি আহিব। আঁতৰি অহাৰ সময়ত তাৰ এ ভৰটোৰ বেগ হ'ব VA আৰু বি বলটোৰ বেগ হ'ব VB। এতিয়া আমি নিউটনৰ তৃতীয় গতিসূত্ৰ মতে কি হ'ব, আমি কি লিখিব পাৰো, FAB ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াটো যেহেতু বিপৰীতমুখী হয় আমি কি লিখিম, -FBA মাইনাছত হ'ব যিহেতু ক্ৰিয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া হয়। এতিয়া Fৰ ঠাইত আমি কি লিখিব পাৰো, F = MA আমি জানো। এতিয়া সেই A ত্বৰণৰ ঠাইত আমি কি লিখিম, ত্বৰণটো ভাঙি পেলাই যে ত্বৰণৰ কাৰণে কি আছিলে, A = V - U/T আছিলে নহয় ত্বৰণৰ সূত্ৰটো। এই ক্ষেত্ৰটো আমি তেনেকৈ লিখিম। ইয়াত আমি এনেকৈ লিখিম, M টো MA হ'ব। A বলটোৰ কাৰণে যেহেতু MA, তাৰ পিছত ত্বৰণৰ কাৰণে আমি কি লিখিব পাৰো, একেটাই কথা। ত্বৰণৰ ক্ষেত্ৰত আমি A ঠাইত কি লিখিব পাৰো, V - U/T। গতিকে ইয়াত V টো যেহেতু আমি A সাইডটোত A বলৰ কাৰণে লিখি আছো আৰু A সাইডটোত আমি B বলৰ কাৰণে লিখিম। এইটো A বল আৰু এইটো B বল। গতিকে ইয়াত আমি VA - UA/T ঠিক তেনেকৈ মাইনাস ইয়াত MB আহিব, ব্ৰেকেটৰ ভিতৰত আহিব VB - UB/T। এইখিনিকে যদি ভাঙো তেতিয়াহলে মানে M টোৰ লগত যদি গোটেইকেইটাৰ পূৰণ হয়, MA VA - MA UA/T। ঠিক তেনেকৈ মাইনাস MB VB, এইটো মাইনাসে মাইনাসে ইয়াত হৈ যাব, প্লাস MB UB/T। দুইটা সাইডৰ T কেনসেল যাব, তেতিয়াহলে কি থাকিব, MA VA - MA UA MB VB MB UB। এতিয়া আমি যদি প্ৰাৰম্ভিক বেগ ভৰবেগখিনি এফালে আৰু অন্তিম ভৰবেগখিনি যদি এফালে আনো, তাৰমানে ভিটোৱে অন্তিম বুজাইছে আৰু ইউটোৱে প্ৰাৰম্ভিক বুজাইছে। গতিকে আমি প্ৰাৰম্ভিকখিনি এক সাইডে আনো, প্ৰাৰম্ভিকখিনি ইউ আৰু এফালৰ ইউটো কি হ'ব, এফালে আহি গলে হৈ যাব এটোটো MA UA আমি লিখিব পাৰো MA UA plus MB UB is equal to MA VA plus MB VB। অৰ্থাৎ এইটোৱে কি বুজাইছে, A বলটোৰ কাৰণে এইটো প্ৰাৰম্ভিক বেগ আৰু এইটো হৈছে B বলৰ প্ৰাৰম্ভিক বেগ। দুইটা বলৰ মুঠ প্ৰাৰম্ভিক ভৰবেগ, ভৰ আৰু বেগ হৈ আছে নাই, দুইটা বলৰ প্ৰাৰম্ভিক মুঠ ভৰবেগ সমান দুইটা বলৰে অন্তিম মুঠ ভৰবেগ। তাৰমানে এইটোৱে কি বুজাইছে যে যেতিয়া কোনো দুটা বস্তুৰ সংঘাত হয়, আদৰ্শ সংঘাত হয়, এনে সাধাৰণভাৱে সংঘাত হলে তাহাত দুটাৰ সংঘাত হোৱাৰ আগতে দুইটাৰ মুঠ ভৰবেগ যিমান থাকে সংঘাতৰ পিছতো মুঠ ভৰবেগ তাহাত দুটাৰ সমানে থাকে। এইটোৱে হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। ইয়াৰ গাণিতিক ব্যাখ্যাটো কেতিয়াবা পৰীক্ষাত আহিব পাৰে, সেইকাৰণে বুজি লোৱাটো তোমালোকৰ কাৰণে ভাল।
ইয়াৰ পাছত ভাবো মই আৰু বুজাবলৈ নাই অংকখিনি আছে এই চেপ্টাৰটোৰ এই গোটেই অংকখিনি মই তোমালোকক লিখি পেলাই ফটো মাৰি পেলাই গ্ৰুপতে দি দিম তোমালোকে সেইমতে কৰিবা আৰু অনুশীলনীৰ অংকখিনি তোমালোকে অকমান চেষ্টা কৰিবা উদাহৰণৰ অংকখিনিটো বহুত দৰকাৰীয়ে প্ৰয়োজনীয় উদাহৰণৰ অংকখিনি তোমালোকে কিতাপৰ পৰা চাই পেলাই কৰিবা মাজৰ প্ৰশ্নাৱলীৰ যিখিনি আছে সেইখিনি মই তোমালোকক কৰি দিম আৰু অনুশীলনীখিনি তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে মোক সুধিবা মই তোমালোকক আকৌ কৰি পেলাই দি দিম তো আশা কৰো এই চেপ্টাৰটো বুজি পালা আৰু এই চেপ্টাৰটো ইমানতে মই এতিয়া শেষ কৰিলো তোমালোকৰ কাৰণে ধন্যবাদ